এইবোৰ দিম বুলি প্ৰতিশ্ৰুতি দিছোঁ। যি নেকি হওক, আজিৰ সভাৰ সভাপতি মহোদয়, সভাত উপবিষ্ট সন্মানীয় মোৰ পিতৃতুল্য কবিগুৰুসকল, মাতৃতুল্য মোৰ বাইদেউসকল আৰু মোৰ সতীৰ্থবৃন্দসকল, আজি মোৰ কবিতা পাঠ কৰিব লৈছোঁ। কবিতাটো আমি অসমৰ জনগণত প্ৰকাশিত। কবিতাটোৰ শিৰোনাম হৈছে বাণাকান্তৰ উচুপনি। জীৱনৰ অমল ঐশ্বৰ্য শুই পৰিল বানৰ আক্ৰমণত। বাণাকান্তৰ নিশ্চল উচুপনি নোৱাৰি আজি ৰুধিব। হাতৰ এই 5 আঙুলিয়ে জোনাকী জানো উমলিব গোন্ধহীন মানৱী চোতালত, যদিহে নাথাকে সুগন্ধিৰ মাদকতা। নাই জানো তাজমহলৰ মাজত মমতাজৰ সুগন্ধি, দেশজুৰি বিয়পে য'ত অপৰূপ সৌন্দৰ্যৰ মেলা। প্ৰত্যাহ্বানৰ জখলা দি আমি এইখন আহা শব্দৰে হৃদয় জোৰাওঁ। ৰাইজৰ এমুঠি সঁহাৰি হাতত নহ'ব জানো উদয় ন বসন্তৰ এটি পুৱা। ধন্যবাদ।